আমাৰ জনপ্ৰতিনিধিয়ে উন্নয়ন একো ব্যৱস্থা লোৱা নাই কাৰণ 5 বছৰে হ'ল তেওঁলোকে লৈছো বুলি ক'লে জোখমাহো কৰিলে বা হেৰিও হ'ল বুলি ক'লে চেংচন হোৱা বুলি ক'লে ৰাস্তাটো কিন্তু আজিলৈকে চেংচন হোৱা ৰাস্তাও বনোৱা হোৱা নাই আমাৰ বৰষুণ দিলে আমাৰ ল'ৰা ছোৱালী স্কুলত যাবলৈ অসুবিধা পায় কাৰণ বৰষুণ দিয়াৰ লগে লগে আমাৰ ল'ৰা ছোৱালী স্কুল যাবলৈ বন্ধ কৰি দিওঁ কাৰোবাৰ বেমাৰ হ'লেও ঘৰত মৰিবলগীয়া হয় কাৰণ মেডিকেল নিবলগীয়া হ'লে গাড়ী মাতিলে আমাৰ গাড়ী আহিব নোখোজে ৰাস্তাটোৰ কাৰণে আমাৰ বহুত বিপদত পৰিছে এতিয়া আমি সেইকাৰণে আমাৰ ঘৰৰ পুৰুষবিলাকে এতিয়া কাম কৰিব নগ'লে আমাৰ ঘৰ নচলে গতিকে এতিয়া পুৰুষবিলাকক যদি আমি কাম কৰোঁ খেদাই দিওঁ ৰাস্তাৰ কাম কৰিব খেদালে আমি লঘোণে পৰিব লাগে সেইকাৰণে আমি গোটেই মহিলাসকলে ওলাই আহিছোঁ যে আমি কাম কৰিম তেওঁলোকে ইলেকশ্যনৰ সময়ত আহিব যে তোমালোকৰ অমুকটো কৰিম তমুকটো কৰি দিম বুলি কয় কিন্তু সময় মূৰত একো নাই যেতিয়া ইলেকশ্যন পাৰ হৈ গ'ল তেতিয়া নাই অমুক আহাই নাই নহয় আমাৰ চেংচন হোৱাই নাই নহয় আপোনালোকক আমাৰ ওপৰৰ পৰা একো অৰ্ডাৰ দিয়াই নাই অৰ্ডাৰ দিলে কৰিমতো বাইদেউ এনেকুৱা ক'ব কিন্তু তাৰপিছত আৰু একো খা খবৰ নাই তেওঁলোকৰ ওচৰত কিমানবাৰ যোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই এতিয়া সেইটোৰ কাৰণে বহুত দুখ লাগিছে সঁচাকৈ আজি বহুত দুখত আমি সকলো মহিলাই তাৰমানে উলিয়াই আহিছোঁ কাম কৰিবৰ কাৰণে এইটো বৰকুৱা পাৰৰ পৰা আমাৰ ধৰমজুৰি টি বাগান আছে নহয় এই টি বাগানলৈকে যোৱা ৰাস্তা আমাৰ ইয়াতে 60 ঘৰ মানে আছে হয় হয় গৈছোঁ তেওঁ হ'ব বুলিয়ে কয় কিন্তু খবৰ নাই বিশ্বজিৎ ছাৰকো কোৱা গৈছিলে কিন্তু তেওঁ সেই মিটিঙত অহাৰ সময়ত মানে গুৰুত্ব দিব তাৰপিছত আৰু গুৰুত্ব নাই আৰু অমুকক কৈছোঁ বুলি ক'ব যাক কৈছে তেওঁলোকেও আমাক ৰেছপন্স নিদিয়ে কাৰণ কিয় বা নিদিয়ে নাজানো নে আমি হেৰি বুলি কেনে নিদিয়ে বেলেগ হেৰি বুলি জাতিৰ বুলি কেনে নিদিয়ে সেইটো আমি নাভাবোঁ কিন্তু পাৰ্টিৰ কাম কৰিবলগীয়া হ'লে তাৰমানে জাতিক বিচাৰিব নালাগে কাৰণ যিকোনো জাতিৰ মানে গাঁৱতে আমি কাম কৰিব লাগিব সেনে বুলিহে ওলাই আহিব লাগে কাৰণ শপত গ্ৰহণ কৰাই যায় যে আমি ৰাইজৰ হকে ওলাইছোঁ ৰাইজৰ হকে আমি কাম কৰিম বুলি কওঁ কিন্তু তেতিয়া পিছত কি হয় নিজৰ ব্যক্তিগত কামবিলাকহে কৰা হয় কিন্তু ৰাইজৰ কাম কৰা নহয় এতিয়া বহুত মানুহ আছে বহুত মানে চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আছে একেবাৰে নাই একেবাৰে পিছপৰা নাছিলে আমি বহুত ৰাতি 10টা বজালৈকে যাওঁ ক'বালৈকে যাওঁ MCL আহে আমাক লগত মাতি লৈ যায় মিটিং কৰবা কিবা কৰবা কিন্তু আমাক বহুত আশা দিয়ে কিন্তু আমি আশাতে যাওঁ বোলে হ'ব কিজানি আমাৰ ৰাস্তাটো হ'ব কিজানি আমাৰ অমুকতে হ'ব কিজানি আমাতকৈ আৰু আমিতো দুখীয়া আৰু দুখীয়া মানুহ আছে কিছুমান হাত ভৰি ভাঙা একো কৰিব নোৱাৰে কিছুমান চিৰিটোক বা লৰিব চৰিব নোৱাৰে মদাটো কাম কৰিব যাব নোৱাৰে খাব নোৱাৰে খুজি মাগি হ'লেও খুৱায় কিন্তু যদি বাকীখিনি যেনেকুৱাকৈ আশা দিয়ে সেইখিনি যদি আমাৰ যদি ফল হয় কিন্তু আমাৰ মনটো ভাল লাগে আৰু ক'ৰবাত আগবাঢ়ি যাওঁ লাগে তাৰপিছত এতিয়া আমাক কিছুমানে অৰুণোদয় পাইছে কিছুমানে ঘৰত বহুত 4-5টামান টকা চাকৰি কৰা তেওঁলোকে মনে দিছে কিছুমানে ধনী মানুহবিলাকক মনে টকা আনি পেলাই ঘৰ বনাইছে কিন্তু চৰকাৰী বুলি হেৰিটো নিদিয়ে দেখাটোৱে নিদিয়ে ৰাস্তাটো বহুত বেয়া ৰাস্তাৰ ল'ৰা ছোৱালী ড্ৰেছ পোছাক পিন্ধি স্কুলত যাব নোৱাৰে গোটেই পানী চানী চিটকি লংপেণ্ট আধা লাগি লেতেৰা হৈ খলে থৈ যায় স্কুলত যাব নোৱাৰে নিজে বনাই ল'ব গৈছে নিজে মহিলা যায় হাজিৰাত নগ'লে নহ'ব চিৰিগেলাহে কষ্ট হয় আৰু মহিলাটো বাহিৰত ওলাই যায় মহিলাটো গম নাপায় চব মাইকীবিলাকৰহে এইগিলা দৰকাৰ ল'ৰা ছোৱালী স্কুলত যোৱা ক'ৰবাত যোৱা কিবা আনা কিবা নানা চব মাইকীবিলাকৰহে দৰকাৰ বা হিচাপ দিব নোৱাৰে কিমান বছৰ হ'ল বছৰে কৈ থাকে ইলেকশ্যনৰ সময়ত দিম তাৰপিছত ইলেকশ্যন গ'লে আৰু নাহে এতিয়া তেওঁলোকে আহিব এতিয়া ঘৰে ঘৰে গাড়ী লৈ আহিব ইলেকশ্যন আহি আছে যে মোক ভোট দি কিন্তু ভোটটো পোৱাৰ পিছত আৰু একো হেৰি নকৰে আৰু এইবাৰ আমি গোটেই মহিলাই আমাৰ চুপাৰ গাঁৱৰ আমি গোটেইবিলাকে কৈছোঁ অৰুণোদয় 10,000 টকাটো নিদিলে আমি কোনো ভোট নিদিওঁ আমি আমাৰ ভোট আমাৰ তাতে থাকক যিহেতুকে আমি হাতীৰ মাজত বসতি কৰি আছোঁ গতিকে আমি ইয়াতে থাকিম আমি তেওঁলোকক ভোট আৰু নিদিওঁ তেওঁলোকে ভোটত জিতি এচি ঘৰত থাকে আমি কিন্তু ভাঙা ঘৰত পৰি থাকোঁ আমাক বিচাৰি ল'ব নাহে আজি পানীত চলি ৰাতি বৰষুণ দিলে পানীবিলাকত ভাই চলিবিলাকে স্কুলত যায় কিন্তু চাকৰি পাবৰ সময়ত ক'ব বয়সে মিলা নাই তোমাৰ চাৰ্টিফিকেট মিলা নাই সেনেকুৱাকৈ স্কুলৰ পৰা ওলাই দিব তথাপিতো একো সুবিধা নিদিয়ে গতিকে ভোটৰ সময়ত তোমাক চাকৰি দিম তোমাৰ ল'ৰাটো মোৰ তাতে খেদাই দিবা তুমিতো একো দিব নালাগে মোৰ তাতে ছোৱালীটো খেদাই দিবা কিন্তু ভোট যোৱাৰ পিছত নাই তোমালোকৰ নিমিলে সেনেকুৱাকৈ ক'ব গতিকে এইবাৰ আমি চৰকাৰক কৈছোঁ যদি আমাৰ কথাগিলা দাবী নলয় আমি ভোট নিদিওঁ একদম ভোট আমাৰ তাতে থাকক এনেও আমি একো নাপাওঁ আমি লাখপতি পোৱাৰ একো লাখপতি নকৰোঁ আৰু লাখপতি তেওঁ আমাক কৰিবও নোৱাৰে আমি মেখেলা দাঙি যাওঁ লাজ নকৰোঁ আমি মেখেলা দাঙি যাওঁ ল'ৰা ছোৱালীক পিঠিত বান্ধি লৈ পেলাই আমি দৌৰোঁ একদিন ল'ৰা ছোৱালীয়ে কান্দে পিঠিত বান্ধি লৈ বৰষুণত যিকি হাতী খেদবা যায় মতাবিলাকে আমি 2-3 ঘৰ 4 ঘৰ আমি লগ হৈ পেলাই থাকোঁ ঘৰত থাকোঁ
কিন্তু একো নাই। গতিকে আমাক যদি একো সুবিধা নিদিয়ে তেতিয়াহ'লে আমাৰ ভোট আমাৰ তাতে থাকক, আমি কাকো ভোট নিদিওঁ।